নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ আজি যিটো বিজ্ঞাপন লৈ আহিছোঁ এই বিজ্ঞাপনটোত শিক্ষক পদৰ কাৰণে হয়। ইয়াতে যিখিনি পদ আছে পদখিনি কি আছে আপোনালোকে চাব পাৰিব। বিজ্ঞাপনটো প্ৰকাশ কৰিছে অসম জাতীয় বিদ্যালয়ৰ ফালৰ পৰা। এইটো আপোনালোকে দেখা পাইছে 2 আগষ্ট তাৰিখে বিজ্ঞাপনটো প্ৰকাশ কৰিছে। পোষ্টটো হৈছে পোষ্ট অফ টিচাৰ্ছ ইংলিছ, অৰ্থাৎ ইংলিছ টিচাৰ পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে। এই পদটোৰ কাৰণে ইলিজিবল হ'বলৈ হ'লে আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগিব এইকেইটা চাওক। মাষ্টাৰ ডিগ্ৰী ইন ছাবজেক্ট কনচাৰ্ণ, অৰ্থাৎ আপোনালোকৰ ইংলিছত মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব। 2 নম্বৰতে আপোনালোকক দিছে যে আপোনালোকৰ ইংলিছ মিডিয়াম বা আছামিছ মিডিয়াম দুইটা মিডিয়ামৰ আপোনালোকৰ কোৱালিফিকেশ্যন হ'লেও এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ HSLC আৰু HS-ত আপোনালোকৰ 55% মাৰ্ক থাকিব লাগিব। এগ্ৰিগেট মাৰ্কটো আপোনালোকৰ 55% থাকিব লাগিব। আৰু বয়সটো আপোনালোকৰ 40 বছৰৰ ভিতৰত হ'ব লাগিব। 40 বছৰৰ ভিতৰত হ'লেহে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ দৰমহাটো দিয়া হ'ব পাৰ মান্থ 15,000 টকা। যিহেতু এইবিলাক ফিক্স পে' হয়, গতিকে আপোনালোকৰ ইয়াতে ফিক্স পে' লাভ কৰিব 15,000 টকা। এইখিনি কথা হ'ল। আৰু ইয়াৰ পিছত আপোনালোকৰ যিখিনি আছে কণ্ডিশ্যন কিছুমান আছে, এই কণ্ডিশ্যনখিনি আপোনালোকে বিজ্ঞাপনটোৰ সবিশেষ চাই ল'ব পাৰিব। নাম্বাৰ 1 যিটো কণ্ডিশ্যন আছে, নাম্বাৰ 2 এটা কণ্ডিশ্যন আছে, 2টা কণ্ডিশ্যন আছে। এই কণ্ডিশ্যনকেইটা আপোনালোকে চাই ল'ব পাৰিব। মই এটা বিশেষ বস্তু আপোনালোকক জনাই দিব বিচাৰিছোঁ। আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ অসম জাতীয় বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল ৱেবছাইট, আপোনালোকে নিশ্চয় এইটো দেখা পাইছে www.assamjatiyobidyaloy.com। এই ৱেবছাইটত গ'লে আপোনালোকে এখন ফৰ্ম পাব। ফৰ্মটো আপোনালোকে কেনেধৰণে লাভ কৰিব ৱেবছাইটত ইয়াতে উল্লেখ কৰা আছে। প্ৰথমে মেনুত যাব, মেনুৰ পৰা ফৰ্মত যাব, তাৰপিছত এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য পোষ্ট অফ টিচাৰ এই অপশ্যনত আপোনালোকে যাব। তাত এখন ফৰ্ম পাব আৰু এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট কৰি ল'ব। প্ৰিণ্ট কৰি লৈ সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি দিব লাগিব। যদি আদাৰৱাইজ আপোনালোকে বেলেগ ফৰ্মত ফিল আপ কৰি দিয়ে বা বেলেগ ফৰ্মেট আপোনালোকে দিয়ে তেনেহ'লে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ৰিজেক্ট হ'ব। গতিকে আপোনালোকে এই ফৰ্মখনি ডাউনলোড কৰি ল'ব। অফিচিয়েল ৱেবছাইটত আপোনালোকে ফৰ্মখন পাই যাব। ফৰ্মখন আপোনালোকে ডাউনলোড কৰি লৈ ফৰ্মখন ফিল আপ কৰি আপোনালোকক এটা নিৰ্দিষ্ট ৱেবছাইট অৰ্থাৎ জিমেইল ID দিয়া হৈছে। সেই জিমেইল IDত আপোনালোকে চেণ্ড কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ এপ্লাইটো অনলাইনে হ'ব। গতিকে আপোনালোকে এই যিটো ৱেবছাইট অফিচিয়েল যিটো ইয়াৰ ইমেইল ID অসম জাতীয় বিদ্যালয়ৰ এই অফিচিয়েল ইমেইল IDত আপোনালোকৰ যিখন ফৰ্ম সেই ফৰ্মখন চেণ্ড কৰিব লাগিব। আপোনালোকে ইয়াতে অফিচিয়েল যিটো জিমেইল ID আছে, IDটো আপোনালোকে লিখি ৰাখক ভাল ধৰণে যাতে ভুল নহয়। jobasamjatiyobidyaloy@gmail.com এই ৱেবছাইটত জিমেইল IDত আপোনালোকে বিজ্ঞাপনটো যিখন ফৰ্মেট আছে ফৰ্মেটটোৰ মতে ফিল আপ কৰি আপোনালোকে চেণ্ড কৰিব, তেতিয়া হৈ যাব। ইয়াৰ লগত আপোনালোকে কোনো ধৰণৰ ডকুমেণ্টছ পঠিয়াব নালাগে। আপোনালোকৰ যেতিয়া ইণ্টাৰভিউ অৰ্থাৎ ভাইভা হ'ব বা ডেমো হ'ব তেতিয়া আপোনালোকে অৰিজিনেল ফটো আৰু অৰিজিনেল চাৰ্টিফিকেট মাৰ্কশ্বিট লগত লৈ যাব লাগিব। এইখিনি বস্তু লৈ গ'লে আপোনালোকৰ হৈ যাব। আৰু ৰিটেন এক্সাম যেতিয়া হ'ব, ৰিটেন এক্সামৰ সময়ত আপোনালোকে যিটো আপোনালোকৰ আইডেণ্টি কাৰ্ড দিয়া হ'ব সেই কাৰ্ডৰ লগত লৈ যাব লাগিব। এইখিনি কথাই বিজ্ঞাপনটোত উল্লেখ আছে। আৰু সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক বিজ্ঞাপনটো দিম। আপোনালোকে বিজ্ঞাপনটো চাই সবিশেষ জানিব পাৰিব। থেংক ইউ। আজিলৈ ইমানেই।